নমস্কাৰ, আপোনালোকে বাৰু শ্ৰীকৃষ্ণৰ শিশুপাল বধৰ কাহিনীটো জানেনে? কাহিনী অনুসৰি এবাৰ মহাৰাজ যুধিষ্ঠিৰে ইন্দ্ৰপ্ৰস্থত ৰাজসূয় যজ্ঞ সম্পন্ন কৰিবৰ কাৰণে সকলো ৰজা মহাৰাজক আমন্ত্ৰণ কৰিছিল। সেই যজ্ঞত তেওঁ শিশুপাল আৰু কৃষ্ণকো আমন্ত্ৰণ কৰিছিল। যজ্ঞৰ নিয়ম অনুসৰি অগ্ৰপূজা কাক দিয়া হ'ব সকলোৱে আলোচনা কৰি থকাৰ সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে শ্ৰীকৃষ্ণকে অগ্ৰপূজা দিয়া হ'ব। এই কথা শুনি শিশুপালে কৃষ্ণক বাৰে বাৰে অপমান কৰিবলৈ ল'লে আৰু ঠাট্টা মস্কৰা কৰিবলৈ ল'লে। তেতিয়া কৃষ্ণই তেওঁক বাৰে বাৰে বাধা দিছিল। যিহেতু কৃষ্ণই শিশুপালৰ মাকক প্ৰতিশ্ৰুতি দিছিল আৰু শিশুপালৰ মাক কৃষ্ণৰ পেহীয়েক আছিল। তেওঁ পেহীয়েকক প্ৰতিশ্ৰুতি দিছিল যে শিশুপালৰ তেওঁ 100টা ভুল ক্ষমা কৰিব, কিন্তু 100টাতকৈ যদি অধিক ভুল কৰে তেতিয়াহ'লে আৰু তেওঁ ক্ষমা নকৰে। তেওঁ এই কথাটো সোঁৱৰাই দিছিল শিশুপালক আৰু তেওঁক কৈছিল যে তোমাৰ মই বাৰে বাৰে কৰি থকা ভুল সহ্য নকৰোঁ। কিন্তু সেই কথা উপহাস কৰি ঠাট্টা মস্কৰা কৰি শিশুপালে তেওঁক আৰু অপমান কৰিবলৈ লৈছিল। আৰু শেষত যেতিয়া তেওঁ 100টা ভুল পাৰ হৈ গৈছিল আৰু 101টা ভুল কৰিছিল, তেতিয়া কৃষ্ণই তেওঁক সুদৰ্শন চক্ৰৰে বধ কৰিছিল। এই কাহিনীটোৰ পৰা আমি এটা কথাই শিকিব পাৰোঁ যে ক্ষমা কৰাটো মহৎ গুণ, কিন্তু বাৰে বাৰে ক্ষমা কৰাৰ পিছতো যদি সেই ক্ষমাক দুৰ্বলতা বুলি ভবা হয়, তেতিয়াহ'লে ন্যায় প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ হাতত লোৱাটো অতি প্ৰয়োজনীয়। ধন্যবাদ।